চাওক বায়ে এয়া পিচি ললে ইয়াৰ স্মেলটো মজা লাগে ন চাও পুৰা ফুটা চিটা লগাই এইখিনি পিছাৰ পিছত এতিয়া কি কৰিবা এতিয়া মই পিয়াজখিনি পিছিলাম এই ধৰণে সেইখিনি হা এই গোটা থকা পিয়াজ কেটা এয়া গ্ৰাইন্ড কৰি পেষ্ট বনাই লম মানে নিজৰ মানে যিমান লাগে হিমান অনুসাৰে লব পাৰে ন নিজৰ হিচাপত নিজৰ টেষ্টৰ ওপৰত ডিপেন্ড কৰে আৰু এটো মানে কিমান জ্বলা খায় বেছি দিলে বেছি সোৱাদটো আহে ন বেছি দিলে বেছি আহে কম দিলেও সোৱাদ হয় কিন্তু কিছুমানে জ্বলা কম খায় কিছুমানে মছলা কম খায় এটো হিচাপত ডিপেন্ড কৰে আৰু বস্তুবোৰ দিয়া এতিয়া বনাই যাই থাকা দেই মই দেখাই যাই থাকিম ঠিক আছে পিয়াজটো আমি এতিয়া মিক্স কৰি ললো পেষ্ট কৰি আমি দৰে আমি বাটিত ললো তাতে এতিয়া আমি যিখিনি মছলা পিছিছিলো মছলাখিনি ইয়াতে আমি বাকি দিম ওয়াও ধনিয়াও দিছা ন ইয়াতে আমি দিছো জ্বলা জলকীয়া দিছো ৰহুন দিছো আদা দিছো ধনিয়া পাত দৰে দি পেষ্টটো আমি এতিয়া মিক্স কৰি লম ওয়াও কি ধুনিয়া মানে আৰু চাব আছে আপোনালোকে ন এটো আমি তাৰ পিছত আমি এটা ইয়াতে মাংসৰ পিছখিনি আমি ঢালি দিম চিকেন খিনি ঢালি দিলে ন পেষ্টৰ ওপৰত আমি এতিয়া ঢালি দিম ওয়াও 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 সাইডে টকিয়া হাতে দি কৰা নি জ্বলা লাগিব ন হাতে দিও পাৰি কৰি দিয়া কৰি আছে এইটো লোৱা নিমু ও ভিডিওটো তেৰা কৰি নিমখ দিছা নিমখ দি ললো নিমুটো দেখাই দিয়া মোৰ নিমু ফেভাৰিট ইয়ে ভাই সাহেব মোৰ জিভাত পুৰা পানী আহি গ'ল ওয়াও ইটো মিক্স কৰি কি কৰিবা বা ইটো মিক্স কৰি আমি 1 ঘন্টা 1.5 ঘন্টা কান থৈ দিম মছলাটো যাতে মাংসখিনিৰ ভিতৰত সোমাই যায় ও মছলা নিদিয়া এটোৱে মছলা ইটোৱে আদা নহৰু জলকীয়া দিয়াতে মছলা এতিয়া আমি ইটো আধা ঘন্টা নে 1 ঘন্টা লৈ থৈ দিম ন মানে এই ধৰণে আমি মিক্স কৰি আমি ফ্ৰিজত থৈ দিম মছলাটো মানে পুৰা যাতে মানে পুৰা যাতে মাংসখিনি ভিতৰত লাগি যাওক আৰু ন ঠিক আছে আমি পিছত লগ পাম আকৌ ইটো এতিয়ালৈকে থৈ দিম মোৰ লগগিতা চাউতে শো অফ কৰি আছো মানে নিজৰ মানে এই হ'ব আৰু ন এবা বাইদেউ আহিল মাছ দিউত আহিব নোৱাৰিলে গতিকে এইবাৰ আহি চিতল মাছ লৈ আহিল আহি আৰু এতিয়া বনত লাগি গৈছে আৰু এইটো আৰু বাইদেউ যদি আহিয়ে বনত লাগি গৈছে বোলো নিজে বনাই ফেলাই ভিত বনাই খোৱা এটা আমেজে বেলেগ জিত খাই ভাল লাগে গতিকে আৰু ধুনীয়াকে বনাইছে আজিও আৰু আমাৰ উৰুকাকে লাগিল আৰু আকৌ মাতে উৰুকা আৰু বাইদেউ লৈ আহি আকৌ আমাৰ ফালে আমাৰ উৰুকাৰ অনুভৱ কৰাই দিলে আৰু এতিয়া আকৌ মাংস বনাব আজি আৰু আমাৰ উৰুকা আৰু মাংস পুৰিও খাম দেখুৱাম মাংস পুৰিও খাম কেনেকে পুৰে দেখুৱাম আৰু কেনেকে বনাইছে সেইবোৰ আমাৰ অকল পিয়াজেৰে ভাজিছে এইটো অকল পিয়াজেৰে ভাজি আছে এতিয়া মছলা নিদিওঁ এতিয়া যদি মছলা দিওঁ অকল মছলাটো ভাজা যায় মাংসটো অকণমান ভাজি ল'ব লাগে এনেকৈ ভাজি ল'ব লাগে তাত অলপ দেৰিকৈ মছলাটো দিম আমি যদি দৰ্শকক নেদেখুৱাও কোনে বনাই আছে কেনেকৈ হ'ব এই কথাটো চাওঁ এবাৰ দৰ্শকৰ ফালে এবাৰ হাই বুলি কৈ দিয়া গতিকে আমাৰ মাজু বাইদেউ চাই চিষ্টেমবিলাক বনাব বেলেগ তাই আজি অলপ বেলেগ ইউনিক কৰি বনাব তো ভাল লাগিব তো চাই চাওকচোন মছলা নিদিবি হা ধুনীয়াকৈ জালনাত কৰিব এতিয়া মজা বনাই আছে দেই খাই ধুনীয়া লাগিব ধুনীয়াকৈ তাতে পাৰি দিয়া চিকেন দি এইটো হ'লে ইয়াতে
पहले नहीं खाए थे अभी खाएगा हम এইটো কি দিছা এইটো পেষ্ট এইটো বাটাৰ পেষ্ট কল বাটাৰ এই হেৰি বিলাকত জুই নেদে তো আং ঠাই দিয়ে বনে থাকে দেখো মাগুৰ বিহুত নহয় হেৰি দিনা কোন দিনা আছিল বাজিল কিটা নো মই কোন দিছিল থাকে এটা বাজিল ভাতটো বনাই নামতে বাহৰ খুটি বুটছি এ 8:30 কিমান কেইটা তথাপিতো ইমান ৰেহি কৰিব নালাগে দি হবতে নাই Welcome back to my channel. এতিয়া আপোনালোকক আকৌ দেখুৱাবলৈ ওলাইছো মই যেহেতু প্ৰথম ৰেচিপিত এটা দেখুৱাইছিলো কেনেকৈ মাংস বনোৱা হয় আৰু মাইনা এতিয়া মাংসখিনি কমপ্লিট কৰি উঠিলে গতিকে অকমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো চাওকছো কেনেকুৱা হৈছে পিয়াজ আৰু ধনিয়া দিছে আমাৰ মাইনাও ধুনীয়া কৰিছে আৰু ইয়া বনাই আছে এই একদম লেল বাহিৰ হৈ গৈছে আৰু খাবা খুচি আৰু এই আৰু খাই সহ্য নহয় গৈছে আৰু ৰক্ষা নহয় গৈছে পাগলা হৈ গৈছে পাগলা হৈ গৈছে খা জানমণি গুণা কথা চলি আছে তোমাক বিয়া দিবলৈ তুমিও ভাবিছা চাগে মোক এৰি যাবলৈ জানমণি এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ এতিয়া কেনেকৈ থাকো তোকে এৰি জীৱনলৈ জানমণি এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ তেতিয়াহে ভালকৈ মাংস খাব পাৰো মই পিয়াজ আৰু এয়া আদা বায়ে এইবোৰ যোগাৰখিনি কৰি আছে এইটো লোকেল মুৰ্গী আৰু ইটো ব্ৰইলাৰটো আমি কি কৰিম তো লাষ্টত আপোনালোকে গম পাব দেই চাওক বায়ে কি কৰি আছে Hi guys. এতিয়া আমি পেষ্ট বনাম দেই ইয়াতে এইটো পেষ্ট বনাই আমি কি কৰিম আপোনালোকক দেখাই আছো দেই